আহ্বান, মোৰ আহ্বান। কিমান লাগিবা, কিমান যুঁজিবা নাইনে? অকণমানতো জিৰণি লোৱা ন? খৰচীয়াই জানো এজনে আনজনক কিবালৈ গালি পাৰে? অথবা বনৰীয়াই? ৰ'ব, ভুল নুবুজিব। মই জীৱ-জন্তুৰ কথাহে কৈছোঁ। আজি হৈছে কি এই মানৱৰ? সংকটময় সময়, প্ৰাণ যাওঁ প্ৰতিটো ক্ষণে যেন এতিয়া হাতৰ মুঠিত। বাহ জীৱশ্ৰেষ্ঠ প্ৰাণী, বাহ। কাণ্ডজ্ঞান বিবেক নোহোৱা কথা যেন ধৰি থাকোঁতেই যাব ন? কোনো মুহূৰ্তত হঠাৎ কোনোবা গ'লে ক'ব, বেয়াই লাগিলচোন, মোৰ পৰিচিত আছিল সেইজন। অকণমান মৌনতা, স্তব্ধতা, তাৰে পিছত আকৌ কিছু সময়ৰ পিছতে সেই একেই উন্মাদনা, একেই যান্ত্ৰিকতা, বাহ্যিকতাৰে ভৰা সেই পৃথিৱীত খং-ৰাগেৰে দপদপনি আকৌ আৰম্ভ কৰা। সেই সময়বোৰ মই দেই, সকলোৱে যাম, আজি অথবা কালি। কিন্তু কলৈ যাম নাজানো। সেই বিষয়ে জ্ঞানৰ অভাৱ আমাৰ সকলোৰে। কিজানিবা ওপৰত নিশ্চয় কোনোবা এজন আছে, যোনে নেকি জাত-পাত ধৰ্ম বিচাৰ নকৰে। সকলো জীৱই তেখেতৰ হিচাপত সমান। তেখেতে খালি চায় যে কি কৰ্মৰ ফলত পৃথিৱীত দিনকেইটা কটালে। তাতে লগ হ'ম, তাতে যোৱাৰ পিছত নিশ্চয় লগ হ'ম। আৰু প্ৰথম কথাষাৰি আপোনাৰ অথবা মোৰ হ'ব, হেৰি আপুনিয়েচোন। প্ৰকৃতিয়ে আমাক সজিছে, আমি কিন্তু প্ৰকৃতিক নহয়। এতিয়াও সময়, আহক তাৰ বাবে আমি চলোঁ প্ৰকৃতিৰ ধৰণে। নহ'লে থাকি যোৱা কণমানি সময়কণো আমাৰ হাতৰ পৰা গুচি যাব। আৰু তেতিয়া সেই সময় আমাক কোনো কাৰণতে ক্ষমা নকৰিব। বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত এক সৰু প্ৰয়াস, মনৰ ভাৱ, চিন্তা, আৱেগক প্ৰকাশ কৰাৰ এটি ক্ষুদ্ৰ প্ৰচেষ্টা। এবাৰ শুনিবচোন।